নমস্কাৰ সকলোকে মণিকুট দা প্লেটফৰ্মৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মোৰ লগত আজি উপস্থিত আছে মণিকুট দা প্লেটফৰ্মৰ অৰ্থাৎ আমাৰ ছাত্ৰ পাৰিজাত টিপমীয়া এয়া পাৰিজাত মোৰ লগত আছে। আজি পাৰিজাতৰ সৈতে কিছুমান আমি নেগেৰা বিষয়ে আলোচনা কৰিম আৰু আপোনালোকেও জানিব পাৰিব নেগেৰা বিষয়ে কিছু কথা আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক আগতে চাই আছে। আমি কণ ছাত্ৰ ছাত্ৰীসকলক লৈ পিনে কিছুমান নেগেৰা আমি অনুষ্ঠান কৰোঁ মণিকুট দা প্লেটফৰ্মৰ তৰফৰ পৰা আৰু আজি আপোনালোকক মই এই নেগেৰাযোৰ সৈতে চিনাকি কৰাই দিম আৰু কিছুমান বোল আজি আপোনালোকক মই শিকাবলৈ চেষ্টা কৰিম। কিন্তু প্ৰথমতে বোলখিনি জনাৰ আগত আপোনালোকে নেগেৰাযোৰ বিষয়ে চিনাকি হৈ লোৱাটো খুবেই প্ৰয়োজন। গতিকে মই নেগেৰাযোৰ বিষয়ে আপোনালোকক চিনাকি কৰি দিম। এইটো হৈছে কুবা অথবা নাগাৰা, ইয়াক নাগাৰা বুলিও কয়, কুবা বুলিও কয়, দুগি বুলিও কয়। এই ডাঙৰ যিটো খোলা এইটো, আৰু এইটো হৈছে তালি অৰ্থাৎ ইয়াৰ অন্যটি নাম আমি যদি ক'ব বিচাৰোঁ ইয়াৰ অন্যটি নাম কুলকুলি আৰু এইটো সৰু তালি বুলি কয়। ইয়াতো কিছুমান বিভিন্ন নাম আছে, যেনেকৈ এইডালক কয় বৰতি আৰু এইখন আপোনালোকে ধৰিব পাৰিছেনে? এই তালিটোৰ ওপৰত এখন ছাল কাটি থোৱা আছে। এই ছালখনৰ নাম হৈছে কাটনি ছাল আৰু এই কাটনি ছালৰ ভিতৰত সৰু সৰু কিছুমান টুকুৰা টুকুৰি সোমাই থাকে, সেইবিলাকৰ নাম হৈছে ছালফৰি আৰু ইয়াত কিছুমান ফুটা আছে, এই ফুটাবিলাকৰ নাম হৈছে পুলি। আপোনালোকে স্ক্ৰীণত দেখি আছে, মই সম্পূৰ্ণকৈ বুজাই স্ক্ৰীণত লিখি দিয়া আছে, আপোনালোকে তাৰপৰা স্ক্ৰীণশ্বট মাৰি পিনে ছেভ কৰি থ'ব আৰু যদি শিকিব বিচাৰে তেন্তে আপোনাৰ বহী এখনত ধুনীয়াকৈ নেগেৰাযোৰ ছবি অংকন কৰি পিনে এইখিনি নামখিনি আপোনালোকে লিখি থ'ব। আৰু মই প্ৰথমতে আপোনালোকক নেগেৰাযোৰ বিভিন্ন চাপৰ বজাবলৈ হ'লে আপোনালোকে এই কুবাটো আৰু এই তালিটোত কি কি বোল উৎপন্ন হয় এই বোলখিনিৰ বিষয়ে আপোনালোকে জনাটো খুবেই প্ৰয়োজন। কুবাৰ বোলখিনি মই প্ৰথমতে ক'ব বিচাৰিছোঁ। কুবা বোলখিনি হৈছে ঘিন, খিত, ঘি, কি, কু, গু, উৰু। এতিয়া ঘিনটো বজোৱাব। এইটো হৈছে ঘিনটো অৰ্থাৎ খোলা বোল। আৰু খিতটো বজোৱা, খিতটো হৈছে চেপা বোল। আৰু খিটো বজোৱা, খিটো ঘিনৰ নিচিনা সম্পূৰ্ণ একেই, কিন্তু ঘিনটো অকণমান প্ৰেছাৰ দি বজাব লাগে আৰু খিটো অকণমান লাহেকৈ বজাব লাগে। আৰু ঘিটো বজোৱা, গুটো বজোৱা, কিটো বজোৱা আৰু উৰুটো বজোৱা। এইটো হৈছে উৰু, অৰ্থাৎ আপোনালোকে যেতিয়া নামঘৰত দবা বজায়, দবাত 3 মাত্ৰাত দবাটো বজোৱা হয়। কেনেকৈ বজায় দবাটো বজাই দেখাই দিয়াচোন। এইটোক আমাৰ এতিয়া বিভিন্নজনে বিভিন্নভাৱে শিকায়। আমি মণিকুট দা প্লেটফৰ্মৰ তৰফৰ পৰা আমি যেনেকৈ প্ৰশিক্ষণ দি আহিছোঁ। আমি কুবা বোলকেইটা মই ইতিমধ্যে কৈ দিলোঁ, স্ক্ৰীণত দিয়া আছে, আপোনালোকে তাত চাই ল'ব। আমি কুবা বোলখিনি 8টা কুবা বোল আমি সেনেকৈ উলিয়াই লৈছিলোঁ আৰু বিভিন্নজনে বিভিন্নভাৱে কুবা বোল দিয়ে, তালি বোল দিয়ে। আমাৰ মেথডত মই আপোনালোকক শিকাই আছোঁ, গতিকে একেবাৰে সহজভাৱে আপোনালোকে বুজি পোৱাকৈ। আৰু তালি বোলখিনি বজোৱা এতিয়া তাক তা, তালি বোলখিনি মই কৈ দিছোঁ, স্ক্ৰীণতো আহি আছে। তাক তা দি দু নি তি কুৰু, তাকটো বজোৱা। তাকটো হৈছে চেপা বোল, এইটো প্ৰেছাৰ দি বজাব লাগে। তাটো বজোৱা, তাটো একেবাৰে লাহেকৈ ওপৰত সাধাৰণভাৱে বজোৱা হয়। তাক তা হৈ গ'ল। দি বজোৱা, দু বজোৱা, নি বজোৱা, তি বজোৱা আৰু কুৰুটো বজোৱা। কুৰুটো এটা ৰুলিং। এই ৰুলিংখিনিৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে, আমি কেনেকৈ ৰুলিঙৰ আপোনালোকে প্ৰেক্টিছ কৰিব সেইখিনিও মই জনাই থাকিম পৰৱৰ্তী পৰ্যায়ত। আৰু এতিয়া আপোনালোকে কুবা বোল আৰু তালি বোলখিনি স্ক্ৰীণত দিয়া আছে, আপোনালোকে লিখি ল'ব। আৰু সেইখিনি লিখি লোৱাৰ পিছত এটা যেতিয়া চাপৰ কম, আপোনালোকে তেতিয়া নিজেই ধৰিব পাৰিব কোনটো ক'ত পৰে, কুবাত পৰে কোনটো, তালিত পৰে কোনটো। এতিয়া মই ইয়াক বিলম্বিত লয়, দিহানাম বা নাগাৰাত 3টা লয় থাকে আৰু সেই 3টা লয় আপোনালোকে সেই 3টা লয়তেই বৰ্তমান শিকিব লাগিব। তাৰ পিছৰ পৰ্যায়ত আৰু বিভিন্ন ধৰণে শিকাই থাকিম। প্ৰথম বিলম্বিত লয়, যিটো এক চাপৰি হয়, সেই বিলম্বিত লয় চাপৰ এটা মই আপোনালোকক বজাই দেখাম। বজোৱা ঘিন ঘিন তাক তাক কুৰু তাকু গুদু। এতিয়া ঘিনটো বজোৱা, ঘিন ঘিনটো ক'ত পৰিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, কুবাত পৰিছে। এইটো হৈছে খোলা বোল। আপোনালোকে তাত কুবা বোলখিনি চাই ল'ব ক'ত কেনেকৈ পৰে। তাকটো বজোৱা, তাকটো পৰিছে তালিত।
নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। কুৰুটো বজোৱা, কুৰুটো তালিত আৰু তাকো গুটো। তাটো বজোৱা, তাটো বজোৱাগে, তা কুটো বজোৱা, তাটো পৰিছে তালিত, কুটো পৰিছে কোবাত, গুডু। গুডুটো পৰিছে এতিয়া কোবাত। আপোনালোকে যদি বজাব বিচাৰে গুডুটো আপোনালোকে তালিটো বজাব, দুটো তালিটো পৰে। বিভিন্নভাৱে যদি বজাব বিচাৰে গুডু কিছুমান জেগাত তালিটো বজোৱা হয়। এতিয়া এই বিলম্বিতলৈ ভাঙনিটো আপোনালোকক মই বজাই দেখাম। ই বজাব, বজোৱা ঘিন তা খি টি টি খি টি তা কু গুডু টি ঘেন তা কু ঘেন। লিখি ল'ব আপোনালোকে, ঘিন তা খি টি টি খি টি তা কু গুডু টি ঘেন তা কু ঘিন। স্ক্ৰীণত আহি আছে, আপোনালোকে তাৰপৰা চাই চাই লিখি ল'ব। আৰু কোনটো ক'ত পৰে কোবা বোল তালি বোলখিনি চাই ল'লে আপোনালোকে গম পাব। যোৱা ঘিন তা খি টি টি খি টি তাকু গুডু টি ঘেন তাকু ঘিন। এতিয়া লগতে বজোৱা ঘিন তা খি টি টি খি টি তাকু গুডু টি ঘেন তাকু ঘিন, টি ঘেন তাকু ঘিন। আকৌ বজোৱা বঢ়িয়া। এতিয়া আপোনালোকে বিলম্বিতলৈ চাপৰটো শিকালোঁ। প্ৰথমটো ভিডিঅ' হিচাপে আপোনালোকে কোবা বোল তালি বোলখিনি লিখি লোৱাৰ পিছত আপোনালোকে বিলম্বিতলৈ চাপৰটো লিখিব। ঘিন ঘিন তাক তাক কুৰু তাকু গুডু। স্ক্ৰীণত আহি আছে, আপোনালোকে তাৰপৰা চাই চাই ধুনীয়াকৈ লিখি ল'ব। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে জনাব। যদি নেগেৰা বিষয়ে জানিব বিচাৰে বা শিকিব বিচাৰে, ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰ দিয়া আছে, আপোনালোকে ফোন কৰিব। যদি নেগেৰা প্ৰশিক্ষণ ল'ব বিচাৰে, আমি বিভিন্ন ঠাইত বিভিন্নভাৱে প্ৰশিক্ষণ দি থাকোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিডিঅ'বিলাকো আপোনালোকে পাই থাকে। আমি সিহঁতক লৈ বিভিন্ন ঠাইত আমি 17 যোৰ 25 যোৰ এনেকৈ নেগেৰা বাদন আমি অনুষ্ঠান ৰাখোঁ। আমি অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ। অনুষ্ঠানৰ বাবেও যদি আপোনালোকে আমাক বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে বিচাৰে মই এনেকৈয়ে আৰু কিছুমান ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব সদায় মণিকুট দা প্লেটফৰ্ম, আৰু আমাক সদায় আশীৰ্বাদ কৰিব। ধন্যবাদ।